বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল, যেটো সময়ত PM কিষাণৰ সকলো বেনিফিচিয়াৰীয়ে অতি আগ্ৰহেৰে PM কিষাণৰ 15 ইনষ্টলমেণ্টৰ টকা লাভ কৰিবলৈ আশা কৰি আছে, তাৰ মাজতে আহি পৰিছে আৰু এটা বেয়া খবৰ। এইটো খবৰত উল্লেখ কৰা হৈছে যে লাখ লাখ কৃষকৰ নাম PM কিষাণ সন্মান নিধি যোজনাৰ পৰা কৰ্তন কৰা হ'ব। এতিয়া কথাটো হ'ল যে কোনসকল কৃষকৰ নাম PM কিষাণ যোজনাৰ পৰা কৰ্তন কৰা হ'ব আৰু কিয়। এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ আলোচনা কৰা হৈছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কেন্দ্ৰৰ মোদী চৰকাৰে আৰ্থিক সুবিধাৰ বাবে আৰম্ভ কৰিছিল PM কিষাণ যোজনা, যিটো আজিও চলি আছে। এই আঁচনিৰ অধীনত কৃষকসকলক প্ৰতি 4 মাহৰ মূৰে মূৰে 2000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এতিয়ালৈকে এই আঁচনিৰ অধীনত কৃষকসকলক 14টা কিস্তি দিয়া হৈছে আৰু এতিয়া কৃষকসকলে 15 সংখ্যক কিস্তিৰ বাবে অপেক্ষা কৰি আছে। আপোনালোকক জনাওঁ যে এতিয়া 15 নং কিস্তিৰ বিষয়ে ভাল খবৰ আহি আছে। কোৱা হৈছে যে কৃষকক দীপাৱলীৰ পূৰ্বে 15 নং কিস্তিৰ টকা চৰকাৰে দিব পাৰে। আপোনালোকক কওঁ যে এইবাৰ দীপাৱলী উৎসৱ 12 নৱেম্বৰত। এই দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক 15তম কিস্তিৰ টকা দিব পাৰে। কোনসকল কৃষকক PM কিষাণৰ পৰ্টেলৰ পৰা নাম কৰ্তন কৰা হ'ব আৰু কিয়। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে চৰকাৰে কৈছে যিসকল কৃষকৰ একাউণ্ট PM কিষাণৰ পৰ্টেলৰ সৈতে লিংক নহয়, সেই কৃষকৰ একাউণ্টত টকা নাহিব। চৰকাৰে গম পাইছে যে একাংশ অযোগ্য কৃষকে এই আঁচনিৰ সুবিধা লৈছে। এই কাৰণতে চৰকাৰে কৃষকৰ বাবে EKYC প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ বাবে মাটিৰ পৰীক্ষণ আৰু আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰাটো প্ৰয়োজন। যদি আপুনি এই প্ৰক্ৰিয়াটো এতিয়াও সম্পূৰ্ণ কৰা নাই, তেন্তে আপুনি এই প্ৰক্ৰিয়াটো সোনকালে সম্পূৰ্ণ কৰক, অন্যথা আপুনি এই আঁচনিৰ ধন আপোনাৰ একাউণ্টত নাহিব। আপোনাৰ ষ্টেটাছত যদি দেখিবলৈ পাইছে EKYC নহৈ আছে, তেতিয়াহ'লে আপুনি আপোনাৰ ওচৰৰ যিকোনো এখন CSC চেণ্টাৰত যাব। আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক একাউণ্ট আৰু মাটিৰ কাগজপত্ৰ লৈ গৈ তাতে EKYCটো কৰি দিবলৈ ক'ব। সিহঁতে কৰি দিব। তাৰপিছত আপোনাৰ EKYCটো সম্পূৰ্ণ হ'ব। নাইবা আপোনালোকে ইয়াত দেখুওৱাৰ দৰে কৰিব পাৰে আপোনাৰ মোবাইলত, যদি পাৰে কৰি ল'ব। EKYC নকৰালৈকে আপুনি 15 নম্বৰ কিস্তিৰ টকাটো নাপাব, যদি EKYCটো কৰিব লাগে। তো আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো লাইক কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগত পাবলৈ।